বহুত শুভেচ্ছা থাকিল দেই আপোনালোকলৈ। আমাৰ আকৌ এই পুতুকণটোৱে আমাৰ এই ভতিজাটোৱে বাইক এখন ল'লে তাৰপৰা আকৌ সেই বোৱাৰীজনী জোচনাইও সেই চিলাই মেচিন এটা ল'লে নহয়। মই সেই পাৰ্টি খাবলৈ আহিছিলোঁ বুজিছেনে। ৰাতি ভাত সাজবিলাক খাই থৈ যাবি বুলি ক'লে মই ভালে পালোঁ গাহৰি মাংসই দি ভাতটো খালোঁ তাৰপৰা সেই ৰাতি ইমান ঠাণ্ডা লাগিলে পাই যাবলৈ মন নগ'ল, ইয়াতে থাকিলোঁ দেই। বুজিছেনে কলিপি, মই কথা এটা ভাবিছোঁ। আমাৰ সেই ল'ৰাটোৱে সেই বাইকখন আনিলে, বোৱাৰীজনীও সেই মেচিন এটা আনিলে তাকে বোলো মেজিটো বোলো এই খানাটো বোলো কিবা এটা দিব লাগিব পাই। তাৰপৰা আজি সেই চাহকণ বোলো দি থৈ আহিমগৈ সেনেকৈ বুলি ভাবিছোঁ। ল'ৰাটোৱে কিন্তু বৰ কষ্ট কৰিছে দেই, দিনে নিশাই একেবাৰে মেজিৰ লগতে লাগি আছে নহয়। একদম চফা তফা কৰি মেলি বৰ ধুনীয়াকৈ বনাইছে পাই ভেলাঘৰটো, ভাল লাগিছে পাই। সেইকাৰণে সেই আমাৰ ছোৱালীজনীয়ে জুলিয়ে বোলে ই ল'ৰাবোৰে বোলে ইমান বোলে কষ্ট কৰিছে হেৰ বোলে, মই বোলে সেই পইচা বোলে 1000কে দি দিম বুলি কৈছে নহয়। তাৰপৰা সেইদিনাখন তাই বোলে মই বোলে চাহ অকণ দি থৈ আহোগৈ বুলি মিঠাই চিঠাই কিবা কিবি বনাই নিলে গৈ পিনে চাহ অকণ দি থৈ আহিলেগৈ পাই। তাই আকৌ বৰ ধুনীয়া ধুনীয়া মিঠাই বনাব জানে দেই। এই ময়ো সেই মাক কথাটো কওঁ বুলি আহিছিলোঁ বোলো কিবা কিবি পিঠা পনা বোলো অকণমান বোলো বনাই লোৱাচোন বোলো। সেইদিনাখন এই বুনিয়া চুনিয়া কিবা কিবি আনিছিলোঁ, মানুহ আকৌ ঢেৰ হ'ল নহয় পাৰ্টি খাবলৈ অহা। তাৰপৰা শেষ হৈ থাকিলে পাই। মই মেজিলৈ যাওঁ দেই, তোমালোকে চাহ তাহ লৈ আহি থাকিবা। ময়ো যাম দেই ভেলাঘৰলৈ। কিবা কিবি পিঠা চিঠা বনাবা নেকি? নাৰিকল লাৰু দুটামান বনাম, তাৰপিছত ক্ষীৰ বনাই পিনে দিম বুলি ভাবিছোঁ পাই। ক্ষীৰ খাই পিনে যেনেহ'লে অকণমান পেটটো গহীন হৈ থাকিব যে, সেইকাৰণে তাকে দিম বুলি ভাবিছোঁ। আকৌ এই পাছবেলাকে গৈ পিনে তিলপিঠা দুটামানৰ কাৰণে চাউল অকণমান সেই তিয়াই থৈছোঁ নহয়, সেই খুন্দিয়াই দিমগৈ দেই। যাম বাৰু, খালি মই ঢেঁকী দিব নোৱাৰোঁ আকৌ দেই, তুমি ঢেঁকী দিবা মই চালিম। তাৰপৰা টুনটুনিকো কৈ লওঁ লগ ধৰি লওঁ নেকি? ঠিক আছে তেনেহ'লে, তাইকো লগ ধৰি দিবা। তাৰপিছত আমি এতিয়া ব'লা পিঠা দুটামান বনাওঁগৈ। সঁচাকৈ পাই ভেলাঘৰটো সেই দেখিয়ে ভাল লাগিছেগৈ পাই মনটো। কাইলৈ যে ইমান ভাল লাগিব, গোটেইখন একেবাৰে ডেন্স মাৰি থাকিব নহয় ৰাতিও লাভ হৈ কাম কৰি আছে পাই। আমাৰ কালি সেই ৰাতিয়ে চাহ অকণ দি থৈ গ'লোহি আমাৰ বোৱাৰীজনীক খবৰ নাই, ময়ে সেই বনাই মেলি দিলোঁহি আমাৰ সেইগৰাকী মোবাইলৰ ৰিলচ বনোৱা, এইবোৰ কিবা ইউটিউবত ভিডিঅ' বনোৱা, অকল সেইবোৰহে কাম সঁচাকৈ কাইলৈ কিন্তু নাচি ফূৰ্তি কৰি ভাল লাগিব দেই। মাঘৰ বিহুটো আহিলেহে কিবা এটা ভাল লাগে দেই, এনেই ভোগালী বিহু বুলি কয় নি আৰু। খোৱা বোৱা এইবিলাকৰ মজাও বেলেগ, তাৰপিছতে এই ভেলাঘৰত ফূৰ্তি কৰা মজাটো বেলেগ পাই। আৰু যদি মেনকা আহিছে পাই, এই সিহঁতৰ আকৌ ল'ৰাটোৱে আকৌ পুতুকনে হেনো বাইক চাইক ল'লে বোলে, আজি চাহ পানী দিব বুলি কোৱা শুনিছিলোঁ। তাৰপৰা ময়ো বোলে আজিয়ে দিম বুলি ভাবিছোঁ পাই। মই কালি সেই দিনত গৈছিলোঁ, ৰাতি হেনো কলি আহি পিনে থাকিলেহি পাই। গাহৰি মাংস আনিছিলে বোলে, এইবোৰ খাই মেলি সেয়া বোলে আহিছে বোলে সেনেকৈ বুলি কোৱা শুনিছোঁ। দুইগৰাকীয়ে পহিলা বিয়নীমান মাৰি আছে নহয়। ধেমালি কৈছোঁ দেই, বেয়া চেয়া নাপাব আকৌ। মই বোলো মানুহনো কিমান হৈছে বোলো, তাকে বোলো চাই থৈ যাওঁহিচোন বোলো, বোৱাৰীজনীয়ে ছোৱালীজনীয়ে পিঠা বনাত লাগি গৈছে নহয়। মই বোলো মানুহনো কিমান হৈছে বোলো চাই থৈ আহোঁগৈ পাই। কৈছে কাটি মেলি হ'লগৈ নেকি হয়, কৈছে যে ইয়াত নাই দেখা। এই ভেলাঘৰটো বৰ ধুনীয়া লাগিছে পাই, ৰাতিলৈ হেনো একদম জিকমিক লাইট লগাই দিব বুলি কোৱা শুনিছিলোঁ আকৌ। ভাল লাগিব কাইলৈ। তোৰহে ভাল হৈছে দে, ছোৱালীয়েও কৰে বোৱাৰীয়েও কৰে, তোৰ একেবাৰে আৰাম আমাৰ এগৰাকী আকৌ বিহুৱে আহিছে নে কি আহিছে খবৰে নাই। লোকে সৰস্বতী সভা হ'লে সেই প্ৰস্তুতি চলাইছে হেনো। খুৰীদেউ যে কথাবোৰ কয় পাই, সিহঁতি কয় কাৰণেহে এতিয়া, নহ'লেনো সেই মই এবাৰ নকাকৈ নাথাকোঁ দেই। পিঠা পনা যে ময়ো বনাই মেলি দিওঁ পাই। এতিয়া সেই ময়ো সিহঁতৰ লগত সেই লাগি মেলি দিছিলোঁ নাৰিকলৰ লাৰু চাৰু ময়ো অকণমান বনোৱাত সহায় কৰি থৈ আহিছোঁ। সেই মই ভাজি মেলি দিলোঁ সিহঁতে দুজনী বনাই আছে, তাৰপৰা টুনটুনিকো মাতি লৈছে। আমাৰো সেই মানুহবিলাকে কি বনাই বনাব দেই, মোৰ এইবোৰ কামত বৰ ৰুচি নাই। মই বাহিৰা সৰু সুৰা কামবিলাক কৰোঁ তাৰপৰা সিহঁতি যি কয় কৰি থাকিব ভিতৰুৱা কামবিলাক। মোৰ ভিতৰুৱা কামবিলাকত বৰকৈ ৰুচি নাই, পিঠা পনা সিহঁতিহে বনায় আমাৰো সেই আধা আধি পিঠা বনাই আজৰিয়ে এতিয়া কাইলৈ ঘৰ দুৱাৰ মুচি কাচি এইবোৰ কৰিলেহে ভাল হ'ব। তাৰপৰা কাপোৰ চাপোৰ যেনিবা ময়ো সেই অলপমান ধুলোঁ তাৰপৰা সৰুৱে দুটামান ধুলে এনেকৈ আমাৰ ৰিচেপশ্যনটো আজিয়ে নিয়মটো কৰিছোঁ নহয়, যাব আকৌ ঘৰত বা মাতি থৈ আহিলোঁগৈ, আপোনালোকে নাই হৈছিলে। তাৰপৰা আমাৰ এগৰাকীয়ে সেই ওলাওঁতে মেলোঁতে ঢেৰ সময় লাগে নহয়। মই সেইকাৰণে সেই এতিয়া আপোনালোকে মই মেজিতে আহি পিনে অকণমান পঢ়ি লহি পাই, কাম দুটামান সেই কৰি মেলি দিলোঁ এতিয়া ভাগৰ লগা দেখি অকণমান বহি লৈছোঁ। সময় বা বেছি হোৱা নাই, আমি সেই 11-12টামান বজাতে ওলাই যাম বুলি ভাবিছিলোঁ। এতিয়া পিছে সেই 12টা বজা নাই, যাওঁ সোনকালে সেই নিয়ম কানুনবিলাক কৰি মেলি আজৰি হৈ থাকিলে ভাল পাই। আপোনালোকে যাব আকৌ দেই, নোযোৱাকৈ নাথাকিব। হয়নে? তই ওলাগে যা আমিহে যাম বাৰু। সিহঁতক কৈছোঁ নিয়মটো পাতিবলৈ এইদিনতহে সময় পালে নে, মই আজোখা সময়ত পাতিলে আকৌ দেই। এতিয়া বিহুলৈ যা যোগাৰে কওঁ নে মেজিয়ালৈকে আহোঁ নে সিহঁতৰ সেই ৰিচেপশ্যনটোলৈকে যাওঁ বাৰু। দুঠেং দুভৰি নিচিনাহে হৈছে পাই। তহঁতি বহা যদি বহত নহ'লে মই যাওঁৱেই
খুইদৰে যাওঁ বুলি ক'লে চিধা গ'লেগৈ পাই মোৰ লগতে আহিছিলোঁ বোলো লগতে লগ ধৰি নিব পাৰে নহয় বোলে ময়ো যাওঁগৈ বুলি ইয়া নিনিলে দেখিলানে বা ক'লে গুচি গ'লগৈ তুমি যোৱানে ঘৰলৈ যোৱা যদি ব'লা দুইজনী যাওঁগৈ আৰু কিনো ৰখি থাকিম বলক বলক যাওঁ বলক ল'ৰাজনী বৰ ধুনীয়া লাগিছে পাই সঁচাকৈ নল'ব ইমান ধুনীয়া লাগিছে ময়োহে আহি পাইছোঁহি আৰু কাপোৰ সাজটো ময়ো সলাই আহিব লাগিব যোৱা ওলাই আহাগৈ বেগ চেগ এইবিলাক কাপোৰ কানি ভৰোৱা বেগকেইটা মন কৰিবাচোন কাপোৰ কানি কিবা থাকি গ'ল নি চাবা বাৰু দেই যাম বাৰু মই সোনকালে ওলাই মেলি লওঁ আৰু বন্ধুসকল অৱশেষতে আমাৰ মিতিৰ হোৱা নিয়মটো ৰিচেপশ্যনটো সেই কৰিবলৈ ওলাই আছোঁ আৰু পাই এনেই আৰু সৰু সুৰাকৈ পাতি থৈছোঁ আৰু তাতে মানুহবিলাকেও একেবাৰে মাঘৰ বিহুৰ কাৰণে একেবাৰে হুলস্থুল লাগিছে নহয় কিবা সময়বোৰ গৈ আছে আমাৰ নিয়মটো পাতিবলৈ থাকিয়ে গৈছে নাই সেইকাৰণে সেই খৰখেদাকৈ পাতি পেলাই আছোঁ আৰু সৰু সুৰাকৈ আৰু বন্ধুসকল আজি আমাৰ খণ্ডটো ইমানতে সামৰণি মাৰোঁ আমাৰ যদি ভিডিঅ'বিলাক ভাল লাগে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আমাৰ ভিডিঅ'বিলাক সকলোতকৈ আগতীয়াকৈ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি পিনি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আজিলৈ বাই বাই নতুন এটা খণ্ডৰ সৈতে পুনৰ লগ পাম তোমালোকে ব'লা নহ'লে ভকতো সেই গাড়ীত উঠি পিনে ৰৈ আছে নহয় ভকতৰ গাড়ীহে যাবলৈ ওলালে কিজানি তোমালোকো সোনকালে ব'লা নহ'লে নিয়ম কানুন কৰিবলৈ দেৰি হ'বগৈ নহয় আপোনালোকে গাড়ীত উঠেগৈ যাওক মই বেগ চেগবিলাক লৈ পিনে গৈ আছোঁ